মাহে বাহিতে হাতৰ ভাতটো খাই কিবা এটা মজা লাগে। এজন ল'ৰাই কিমান কষ্ট কৰে সেই বস্তুটো এজন ল'ৰাইহে অনুভৱ কৰিব পাৰে। তো বেলেগে এইটো বস্তু অনুভৱ কৰিব নোৱাৰে। আচলতে বাহিৰত আমি কি কৰোঁ কি নকৰোঁ। নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল হয়, চবেই ভালে থাকক, চবেই হেপি থাকক। তো নিজৰ আপোন মানুহক লৈ কিনে চবেই সদায় হেপি থাকিবৰ কাৰণে চেষ্টা কৰক। তো বন্ধুসকল, ৰাতিপুৱা এতিয়া 4:25 কৰিছে। তো মৰ্ণিং ৱাক কৰিম বুলি ওলাই আহিছোঁ। তো চাওক আজি কেনেকুৱা কুঁৱলী দিছে, পুহ মাহৰ নিচিনা কুঁৱলী দিছে। চবফালে চাব পাৰে কিমান পুহ মাহৰ নিচিনা আজি কুঁৱলী আহিছে। কেনেকুৱা কুঁৱলী পৰিছে, আপোনালোকৰ এইফালে পৰিছেনে জনাবচোন। আমাৰ এইফালে কিন্তু সাংঘাতিক কুঁৱলী পৰিছে। ফুৰিবলৈ আহিলে মজাটোৱে বেলেগ হয়। মই ৰানিং কৰিম বুলি আহিছিলোঁ, কিন্তু চেণ্ডেলযোৰ পিন্ধি আহিলোঁ। চেণ্ডেলযোৰ পিন্ধি অহাৰ কাৰণে ৰানিং কৰিব অকণমান দিগদাৰ হৈছে, কাৰণ চেণ্ডেল এযোৰে হয়। চেণ্ডেলযোৰ ছিগি থাকিলে দিগদাৰ হ'ব। তো ৰানিং কৰিবৰ কাৰণে জোতাযোৰ পিন্ধি থাকিলে ভাল। তো জোতাৰ ইয়াত এযোৰ আছে, মোৰ ৰুমত আছে না ঘৰত। ইয়াত ৰুমত আছোঁ মই, এতিয়া ঘৰ নাইকিয়া। তো ৰুমতো জোতা এযোৰ আছে, জোতা এনেকৈ ৰানিং কৰিবৰ কাৰণে দিগদাৰ হয়। তো সেইটো কাৰণে ৰানিং কৰিম বুলি ভাবিছোঁ, ৰানিং কৰা নাই। তো মানে কাম বন নাইকিয়া, ৰুমতে আছোঁ। ৰুমত থাকি বৰিঙো লাগিছে, কিয় হয় ভাল নালাগে। একেৰাহে ৰুমত থাকিও ভাল নালাগে। তো চাওঁ আজিৰ দিনটো কি কৰোঁ। আজিৰ দিনটো কাম হয় নে নহয় চাই লওঁ। যদি কাম নহয় আজি ক'ৰবাত যাবৰ কাৰণে ট্ৰাই কৰিম। তো ক'ত যাম কি কৰিম তো আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো স্ক্ৰীন কৰিব, ভিডিঅ'টো চাই থাকক। তো আপোনালোকক লগ পাই আছোঁ। তো বন্ধুসকল, মৰ্ণিং ৱাক কৰি পেলাই আহি গ'লোঁ। মৰ্ণিং ৱাক কৰি পেলাই আহিলোঁ মানে মৰ্ণিং ৱাক কৰি আহি পেলাই অলপ কাম আছিলে, কাম অলপ কৰিলোঁ। কাম মানে কি বিশেষ কাম নাই। গাড়ীখন ধুলোঁ, গাড়ীখন অলপ চাফ চিকুণ কৰিলোঁ। তো ধুই মেলি ল'লোঁ, ধুনীয়াকৈ ধুই মেলি লোৱাৰ পাছত তো নিজেও গা চা ধুই ল'লোঁ। নিজেও গা চা ধুই পেলাই মানে কি ৰুমতে সোমাই আছোঁ। ৰুমত সোমাই মানে কি আজি 3-4 দিন ৰুমতে সোমাই আছোঁ। ৰুমত সোমাই বৰিং লাগি গৈছেগৈ। আজি ক'ৰবালৈ ওলাই যাম বুলি ভাবিছোঁ। ক'লৈ ওলাই যাম সিদ্ধান্ত কৰা নাই, কিন্তু ক'ৰবালৈ ওলাই যাম বুলি ওলাইহে আছোঁ, মনতে ভাবিহে আছোঁ। তো আপোনালোকৰ চাগে তেতিয়া কিছুমানৰ চাগে তেনেকুৱা ফিল হয়, কেতিয়াবা ৰুমতে সোমাই মোবাইলটো পিটিকি বা ভিডিঅ' চাই আমনি লাগে, ক'বলৈ ওলাই যাব মন যায়। ক'লৈ ওলাই যাম সিদ্ধান্তটো নলয়, কিন্তু ওলাই যাবলৈ মন যায়। তো ঠিক আছে, ময়ো আজি ভাবিছোঁ কি ক'ৰবালৈ ওলাই যাওঁ। ক'লৈ ওলাই যাম সেইটো সিদ্ধান্ত কৰা নাই। কাপোৰ পিন্ধি ভাল হেৰি কৰি লওঁ, তাৰপিছত চাওঁ ক'লৈ যাম। তো লগৰ এজনক ফোন কৰিম, সেইজনে যদি আহে দুইজনে মিলি পিনে ক'লৈ যাম সিদ্ধান্ত কৰিম। তো চাই লওঁ ক'লৈ যাওঁ। তো মানুহে বহুত বৰিং লাগিছে, মনটোও ভাল লাগি থকা নাই কিছুমান কাৰণত। তো ওলাই যাম, ওলাই গ'লে কিজানি অকণ মনটো ফ্ৰেছ হয়, ভাল লাগিব। তো চাই লওঁ ক'লৈ যাম, দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, ভিডিঅ'টো চাই থাকক। তো আপোনালোকক দেখাই আছোঁ ক'লৈ যাম, কি কৰিম কি নকৰিম আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক। তো বন্ধুসকল, ফাইনেলি ৰুমৰ পৰা ওলাইছোঁ মানে এফালে যাম বুলি ভাবিছোঁ। তো এফালে যাম বুলি ভাবি আছিলোঁ, মানে যাবলৈ ওলাওঁতে মানে আমাৰ ডাম্পাৰখনৰ ড্ৰাইভাৰটো আহিলে। ডাম্পাৰখনৰ ড্ৰাইভাৰটো বোলে ক'ৰবাত যাব। তো মই যাম বুলি ভাবি আছিলোঁ, গতিকে তাৰ লগতে যাওঁ, তাৰ লগতে এবাৰ ফুৰি আহোঁগৈ। তো ক'ত যাম ক'ত নাযাম, কি কৰিব কি নকৰিব, তো এইখিনিকে দেখাম। তো এইখিনিকে আপোনালোকে চাব। আজি মোৰ জীৱনৰ আজিৰ দিনটো আপোনাৰ এটা সৰু দিন, সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো আপোনালোকে ভিডিঅ'টো চাওক, ভিডিঅ'টো চাই আপোনালোকে কি পায় নাজানো, ভিডিঅ'টো মুঠতে চাওক। যে ৰুমত এনেই আছিলোঁ, ৰুমত এনে থকাৰ কাৰণে আজি 4-5 দিনে কাম হোৱা নাই, বৰিং লাগিছে। তো ওলাই যাম বুলি ভাবিয়ে আছিলোঁ। তো সি অহাৰ কাৰণে এতিয়া তাৰ লগতে যাওঁ। তো ক'ত যাম দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমি ওলাই আহিলোঁ এতিয়া। তো ক'ত গৈ আছোঁ আপোনালোকক দেখাম। সেইটো আমি ওলাই গৈছোঁ এতিয়া ৰাস্তাটো ওলাই আহি আছোঁ এতিয়া। এনেকৈ গাড়ীত আহিলে মানে ভক্তি গান এটা লগাই আহিলে কিবা এটা আমেজ লাগে, নহয়নে বাৰু? তো আমি মানে কি এতিয়া পাছবেলাই আহিছোঁ। পাছবেলাই ধূপ চুপ লগাইছিলোঁ যে, ধূপ চুপ লগাই লৈছোঁ। ধূপ চুপ লগাই লৈ পানি বৰ্তমান হৰিণা মানত লগাই লৈ আহি আছোঁ ধুনীয়াকৈ। তো ক'ত যাম সি লৈ আহিছে, নাজানো মই কোন জেগাত যাম। তো সি লৈ আহিছে, লগত আহিছোঁ। তো এতিয়া কিবা লুট কৰিব চাগে। সিহঁতৰ কাম চলি আছে পুতেকে, মোৰহে একেবাৰে কাম চলা নাইকিয়া।
আহিছিলোঁ ফুৰিবলৈ যাম বুলি ইয়াৰ লগত ডাম্পাৰত উঠি আহিছিলোঁ ফুৰিবলৈ যাম বুলি ৰুমত আছিলোঁ মনটো বেয়া লাগি আছিলে তো যাম বোলো মনটো ভাল লাগিব ফুৰি আহোঁগৈ তো আনি পেলাই মানে কি হ'ল কৰিবলগীয়া হৈছে চিমেণ্ট লোড তো এইখিনি লৈ পিনে এতিয়া আমি ক'ত যাম আদৰ্শ কোনবিলাক আছে মেৰাপানী বোলে ন মানে পুলি বাগান নোপোৱাৰ আগতে ন মেৰা দলংখন পাৰ হ'ব লাগিব নালাগে ন মেৰা দলং নোপোৱাৰ আগতে আদৰ্শ বুলি কয় আদৰ্শলৈ গৈ আছোঁ গৈ পিনে তাত চিমেণ্ট পেলাবলৈ যাম এতিয়া তললৈ ভিডিঅ'টো চাই থাকক এয়া ৰ'ব আপোনালোকে আকৌ পেকেট খাই আছোঁ বুলি নাভাবিব মানে কি ভাতকেইটা খাই আহিলোঁ যে ভাতকেইটা খাই আহি পেলাই অসমীয়া মাল ধৰাটো তো তামোল অকণ নাখালে মানে কি ভাল নালাগে তো তামোল অকণ খাই লৈছোঁ আপোনালোকে ভাবিব আকৌ চিখৰ খাই আছোঁ বুলি চিখৰ নাই খোৱা মানে তামোল হয়তো ইয়াতো তামোল দেখাব পাৰে তামোল পাণ লগত আছে মানে তামোল অকণ খাই লৈছোঁ ভাতকেইটা খাই পেলাই তো আপোনালোকে আকৌ চিখৰ খাইছোঁ বুলি নাভাবিব চিখৰ নাখাওঁ তামোলে খাইছোঁ A few moments later. তো বন্ধুসকল আমি আহি পাই গ'লোহি তো য'ত মাল পেলাবলৈ আহিছিলোঁ আহি পাই গ'লোহি অলৰেডি চিমেণ্ট খালী কৰা হৈ গ'ল চিমেণ্ট খালী কৰিলোঁ ইয়াতে তো ইয়াতে মানে এটা ৱাটাৰ চাপ্লাই গৈছে ইয়াত মাল খালী কৰিবলৈ আহিছিলোঁ তো আমাৰ কাম সেইবোৰ দিনটোৰ কি অ'ত মাল পেলোৱা ত'ত মাল পেলোৱা আমাৰ কাম সেইবিলাকে তো সেইটো কাৰণে ইয়াত মাল পেলাবলৈ সেইটো এতিয়া মাল পেলালোঁ তো ৰখি আছোঁ তো পালখন লৈ যাব লাগিব সেইটো কাৰণে ৰখি আছোঁ অকণমান দেৰি ইয়াৰ পৰা গৈ আকৌ মাল লোড কৰিব লাগিব চাগে তো চাই থাকক কি কৰিব লাগিব তো এতিয়া মাল খালী কৰিলোঁ ইয়াত তো এতিয়া যাম আকৌ ক'ত যাব লাগিব এতিয়া ক'ব যাবলগীয়া হ'লে যাম তো যাবলগীয়া নহ'লে মানে ৰুম যাম তো ক'ত যাবলগীয়া হ'লে চাই থাকক আপোনালোকে মাল পেলাই আহি ইয়াতে চাহ একাপ খাই লওঁ 2000 years later. বন্ধুসকল ফাইনেলি ৰুম আহি পাই গ'লোহি তো ৰুমত আহি পেলাই জাষ্ট পাইছোঁহি তো এতিয়া কি হয় হাত ভৰি ধুই লওঁ হাত ভৰি ধুই কৰি খানা বনাব লাগিব তো খানাটো বনাব লাগিব তো ফ্ৰেছ হৈ লওঁ তো ফ্ৰেছ হৈ লৈ পিনে খানা চানা বনাব লাগিব এতিয়া তো কাপোৰ কানি চেঞ্জ কৰি লওঁ কাপোৰ কানি চেঞ্জ কৰি খানা বনাম তো খানা চানা বনাই কৰি খাব লাগিব তো এতিয়া ফোনটো চাৰ্জ নাই ফোনটো অকণমান চাৰ্জ দি লওঁ তো আহি পিনে জাষ্ট পাইছোঁ তো ফ্ৰেছ হৈ লওঁ বন্ধুসকল তো ফাইনেলি ভাত বনাই হৈ গ'ল তো ভাত ৰেডি হৈ গ'ল ইয়াতে ভাত লগাই দিলোঁ দালি বনালোঁ চব্জি বনালোঁ তো বনাই কৰি অলৰেডি হৈ গ'ল এতিয়া খাব লাগে তো এতিয়া ৰুমত আছোঁ অকলে আছোঁ তো কামৰ জেগাত আছোঁ ঘৰত থাকিলেতো এইবিলাক কাম নকৰে ঘৰত থাকিলে ভাতো নিজে বাঢ়ি নাখাওঁ মায়ে বাঢ়ি দিয়ে হাতৰ ভাতটো খাই কিবা এটা মজা লাগে তো বাহিৰত আছোঁ নিজে বনাইতো খাবই লাগিব নহয় জানো নিজে বনাই কৰি খাব লাগিব তো আমাৰ ল'ৰা জীৱনবিলাক তেনেকুৱাই এজন ল'ৰাই কিমান কষ্ট কৰে সেই বস্তুটো এজন ল'ৰাইহে অনুভৱ কৰিব পাৰে তো বেলেগে এইটো বস্তু অনুভৱ কৰিব নোৱাৰে আচলতে বাহিৰত আমি কি কৰোঁ কি নকৰোঁ আমি এতিয়া নিজে কাম কৰি আহি তো ধুনীয়াকৈ এতিয়া খানা চানা বনাই খাবলগীয়া হৈছে তো এতিয়া খাম তো খাই লওঁ ভাগিটা খাই লৈ পেলাই আপোনালোকক লগ পাই আছোঁ ভাগিটা খাই লওঁ ভাত চাত খোৱা হৈ গ'ল এতিয়া তো ভাত চাত খাই ল'লোঁ ভাত চাত খাই কৰি হৈ গ'ল তো এতিয়া ভাত চাত খাই আৰু ৰাতিটো কি কাম ৰাতিটো খোৱা কাম এতিয়া শুম আৰু বিচনা ফালে পৰা হৈ গৈছে অলৰেডি বিচনা পাৰি কৰি থৈ দিছোঁ আঁঠুৱাখন লগোৱা নাই আঁঠুৱাখন লগাই ল'ব তো এতিয়া শুই যাওঁ ৰাতিপুৱা হয়তো কাম চাম যাব পৰা যাব লাগিব মানে ঠিকানা নাই যদি কাম যোৱাটো হয় তো ৰেষ্ট কৰিব লাগিব এতিয়া ৰাতিপুৱা সোনকালে উঠিব লাগিব 5টামান বজাতে উঠিব লাগিব কাম হ'লেও উঠিব লাগিব নহ'লেও উঠিব নালাগিব কাৰণ মই 4টাৰ পৰা 5টা বজাত উঠি পেলাই মই মৰ্ণিং ৱাক কৰিব যাম অকণমান খোজকাঢ়ি বা ৰানিং কৰিব যাম তো সেইকাৰণে ৰাতিপুৱা সোনকালে উঠিবই লাগিব সেইকাৰণে এতিয়া ভাত চাত খালোঁ তো শুই যাম তো আজিলৈ এৰিলোঁ ভিডিঅ' ইমানতে আজি সামৰিলোঁ তো নেক্সট আকৌ লগ পাই আছোঁ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ তো তেতিয়ালৈকে আপোনালোকে চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি থ'ব যিমান পাৰে ভিডিঅ'টো ইমান শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই গুড নাইট